guys, welcome to my YouTube channel. বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' আনিছোঁ আপোনালোকলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু যেহেতু সামাৰ ভেকেশন ষ্টাৰ্ট হৈ গ'ল তো আমিও এফালে ফুৰিবলৈ যাওঁ বুলি ওলাই আছোঁ ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকে গম পাই থাকিব আৰু এতিয়া সময় প্ৰায় 8টা বাজিব হ'ল ৰাতি 8টা আমি ৰাতি ওলাই যাম তো এটাখিনি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখি থাকিব আশা কৰিছোঁ সকলোৱে চাই থাকিব এফালে আমাৰ পৰি আকৌ পিন্ধিব লৈছে আৰু ৰিচিক মই পিন্ধাই কৈ দিলোঁ ৰক্তিমাহী আছে ৰক্তিমাহী পালেহিয়ে মই ওলাম আৰু তো ভিডিঅ'টো চাই থাকিব আমাৰ পেকিং এইটো এটা বেগ এইটো বেগ ধুনীয়াকৈ পেকিং চেকিং কৰি লৈছোঁ এয়া ওলাই কৰি ৰেডি হৈছোঁৱে আৰু আমাৰ ৰিচি দেখাই দিওঁ ৰেডি হৈছে আৰু কাপোৰ পিন্ধি আছে ওলাই ৰেডি হ'লোঁ ৰক্তিমো আহি পালেহি গাড়ী আহি পালে যাম হেপী জাৰ্ণি ন যাবলৈ ওলালোঁ এয়া আমাৰ হাজৰিকাও চশমা মোৰ কমপ্লেকত ভাল ভাঙি পেলাবা ভাঙিলে ভাঙিব হাজৰিকাও আহি পাই গ'ল ৰেডি সেইপিনে চোৱা এয়া এতিয়া যাব ওলাইছোঁ আৰু ৱাটাৰমেলন হতো আমি ওলাই আহি গ'লোঁ বিয়া গাড়ীত আৰু আমাৰ লগত আৰু যাব সেনা যে গৈছিলে গৌৰৱ আৰু প্ৰিয়ংকা যাব সিহঁতকো ল'ম লৈ গ'লে আমি ধুনীয়াকৈ গৈ থাকিম আমাৰ জাৰ্ণি ষ্টাৰ্ট আমি আহি আছোঁ আমি ক'ত যাম ৰিচি বৰফ জেগা আৰু এতিয়া সময় হৈছে 9টা বাজিব হ'ল আমি ঘৰৰ পৰা ওলাইছোঁহে এইটো ৰিচি কৰি বোলে আমাৰ বাইদেউ আপুনি চোৱা আমি আহি পালোহি নগাঁও ইয়াতে ধুনীয়াকৈ ভাত পানী খাই যাম এইফালে প্ৰিয়ংকা ফটো উঠি আছে সিহঁতো আহিছে এই আমাৰ এই পাম্পতে এইটো কুকুৰটো আছে দেখিছেনে ইমান মৰম লগা তাকে ৰিচি আৰু পৰিও অকণমান তাৰ লগতে খেলিলে তাৰপিছত ইয়াতে ধুনীয়াকৈ ভাত বনাই থৈছিলে ভাত পানী খালোঁ খাই কৰি লৈ এতিয়া যাম আৰু আমি ইফালে বাইদেউ ফোনত চাৰ্জ দিয়াত বিজি আৰু ৰিচিকে ধুনীয়াকৈ পিছপিনে ৰিচি আৰু পৰি কাৰণে পিছপিনে এটা বিচনা নিচিনাকৈ ধুনীয়াকৈ বনাই দিছোঁ কম্বল চম্বল পাৰি যাতে সিহঁতে গোটেই জাৰ্ণিটো কমফৰ্টেবল হৈ পেলাই যাব পাৰে ধুনীয়াকৈ সিহঁতক বিচনা পাৰি দিছোঁ ফটো নহয় ভিডিঅ' অৰুণাচল আৰু আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল এচিটো লগাই দিয়াৰ লগে লগে ভাল কৰিছে কেনেকুৱা লাগিছে আমি আহি পাই গ'লোহি ভালুকপুং গেট আমি যিহেতু নগাঁৱৰ পৰা 12টা মানতে ওলাইছিলোঁ তাৰপিছত আমি এইখিনি পাওঁতে 4টা বাজিলে অলপ টাইম আমি ৰাস্তাতে ৰখিলোঁ তাৰপিছত 4টা বাজিলে গেট খুলি দিয়া নাছিলে সেইকাৰণে আমি অলপ টাইম তাতে আধা ঘণ্টামান ৰখিবলগীয়া হ'ল 4:30 মানত গেট খুলিছে আৰু আমি পাছবোৰ দেখাই পেলাই ভিতৰলৈ সোমাই আহিছোঁ আৰু এয়া ভিউ দেখিছে সোমাই লগে লগে এনেকুৱা এটা দৃশ্য দেখাৰ লগে লগে কিমান যে ভাল লাগে বুজাব নোৱাৰোঁ সঁচাকৈ অৰুণাচলখন মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ইমান ধুনীয়া একদম মানে চাই থাকিব মন যায় সেয়া দেখিছে কি ধুনীয়াকৈ জুৰিবিলাক বৈ আহিছে ৰাস্তাৰ কাষেদি নিজৰাবোৰ বৈ গৈছে মানে চকুৰে দেখাটো যিমান এটা মানে ভাল লাগে নহয় মোবাইলত সিমানখিনি ভাল নালাগে মানে একেৰাহে যেহেতু গাড়ীত আহি থকা সবৰে গাবিলাক বেয়া লাগি গৈছে
সেইকাৰণে এনেকৈ ধুনীয়াকৈ ৰাস্তা কাষতে অকণমান জেগাতে আমি ৰখিলোঁ। আমি ফাইনেলি আহি পাই গ'লোহি, মানে অৰুণাচল সোমালোঁ আৰু। আহি আছোঁ, বতৰ বেয়া, বৰষুণ পৰি আছে আৰু চবৰে অৱস্থা একদম বেয়া হৈ গৈছে যিহেতু ৰাতি ৰাতি আহিছোঁ। আৰু এয়া বেক চাইডে কি ধুনীয়া জেগা। Oh my God, keep view! Wow! Wow! এইবিলাক হৈছে নাচপতি গছ, একদম ওচৰতে লাগি লাগি আছে নাচপতি। ৱাও, ঋষি দলংখন দেখিছা? ঋষি কেনেকুৱা লাগিছে কোৱা? চুচু লাগিছে নেকি? এয়া আমাৰ গৰ্গ গৈছে নাচপতি ছিঙিবলৈ, লোকৰ নাচপতি চুৰ কৰিব গৈছে। চাপৰ্ট দুইটা গুচি নাযাবা আকৌ। ৱাও গৰ্গ, এটা আনিলে দেখিছা? ফাইনেলি চাহ বিচাৰি এখন হোটেল পালোহি, ইয়াতে সোমাইছোঁ। চাহ অকণ খাই কৰি লওঁ, লৈ পেলাই আকৌ আমি আগলৈ গৈ থাকিম যিহেতু ৰাস্তাটো বহুত অকোৱা পকোৱা। ৱাও কি মজা। আৰু এইফালে এটা ঘৰ আছে, দেখাম ৰ'ব, কিমান ওপৰত আছে চাওকচোন। এইটো বনালে কেনেকৈ বাৰু ইমান ওপৰত ঘৰটো? এয়া ঠাণ্ডাতে চবেই ড্ৰেছ চেঞ্জ কৰি ল'লে। ঋষি জোতা মোজা পিন্ধি ল'বা নেকি? ঋষি মোজা পিন্ধিবা নেকি? চবৰে ঠাণ্ডা। খাব লৈছোঁ পাহাৰীয়া চাহ, গ্ৰীণ টি। আদা দিয়া চাহখন কিন্তু ভাল লাগিছে। অকণ খাই লওঁ তেতিয়াহে ভাল লাগিব। আৰু চবৰে ঠাণ্ডা লাগিছে দেই, মোৰহে লগা নাই, অনলি মি। আমাৰ ৰক্তিম আৰু মোৰহে ঠাণ্ডা লগা নাই, বাকী চবৰে ঠাণ্ডা লাগিছে। ঠাণ্ডা মজা লাগি গৈছে গৰম গৰম চাহখন খাওঁতে। এইফালে জেগাই জেগাই ৰাস্তাত লেণ্ডশ্লাইড হৈ আছে, যিহেতু বৰষুণৰ দিন এনেকৈ লেণ্ডশ্লাইড হৈ থাকে বোলে, কিন্তু ৰাস্তাবিলাক চাফা হৈ আছে বাৰু। এয়া দেখিছে, ৰাস্তাত জেগাই জেগাই পূৰা লেণ্ডশ্লাইড হৈ আছে। এয়া এইখনতে বজাৰ এখন পাইছোঁ, তাকে বজাৰ কৰিব ৰক্তিমখন নামি গৈছে। আমি ঘৰৰ পৰা গেছ চেছ চব লৈ আহিছোঁ, বাচন বৰ্তন, ভাবিছোঁ নিজে বনাই খাম। তাৰপিছত এইখনতে এয়া দেখিছেনে, নদীখন বৈ আছে, দেখিব ইমান ধুনীয়া লাগিছে। জানো ঋষি মোৰ পিছত বেছি ভাল লাগিছেনে? ভাল লাগিছে ন? ধুনীয়া জেগা, চব পাহাৰ পাহাৰ পাহাৰ। আৰু ঋষি মেৰে গদিমে। আমাৰ বজাৰ আহি গ'ল, আমি এতিয়া ক'ৰবাত যাম, ৰখিম, ধুনীয়াকৈ ভাত পানী বনাই কৰি খাম। সেইপিনে আমাৰ প্ৰিয়ংকা চোপ্ৰা, ভালকৈ দেখাই নাই, ক'ত গ'ল? আমাৰ বাইদেউ শুইয়ে আছে, বাইদেউ ক'বলৈ আহিলে গা বেয়া হয় আৰু। এইপিনে ঋষি বান্দৰৰ নিচিনা জঁপিয়াই আছে। আমি বহি আছোঁ আৰু মোৰ ফোন কেমেৰাটো বেয়া হোৱাৰ পৰা মানে একদম ভিডিঅ' কৰিব মন নোযোৱা হ'ল, ফটোবিলাক চব বেয়া আহে। আহি আমি পাই গ'লোহি এটা ৱাটাৰফল, খালি এইটো ৱাটাৰফল। ইয়াতে ধুনীয়াকৈ এতিয়া আমি ভাত পানী বনাই কৰি খাই বৈ লৈ তাৰপিছত আমি যাম জেগা চাবলৈ। আমাৰ ৰিচিভ কৰিলে এয়া পৰি গাড়ীতে আছে, আমাৰ হাজৰিকা। ঠাণ্ডা হৈ গৈছে, বৰফ পানী ন, কুলু কুলু নদী।
সেইকাৰণে বহিবলৈ ভাল লাগিছিল দেখুৱা জেগাখনত ভাত নাখালোঁ কিবা লেতেৰা হৈ আছিল এতিয়া আহিছোঁ এনেকৈ ৰাস্তা কাষতে খাব লৈছোঁ এইফালে আমাৰ প্ৰিয়ংকাই বনাই আছে মেগী আৰু ভিউ চাওঁ কি মজা ভিউ প্ৰিয়ংকা বনাই আছে মেগী চিনাৰীটো ভাল লাগিছে একদম ৰাস্তা কাষতে ৰৈ লৈছোঁ এইফালে কি ধুনীয়া জেগা মোৰ মাথাটো ঘূৰাইহে গৈছে মোৰ নদী সেয়া আমাৰ ভাত বনাবৰ কাৰণে হাজৰিকাই জুই জ্বলাইছে আৰু এয়া আমাৰ প্ৰিয়ংকা চোপ্ৰাই মেগী ভগাই আছে পাহাৰীয়া মেগী পাহাৰীয়া মেগী বেলেগ পাহাৰত বনাইছে হৈছে হওক এয়া এনেকুৱা লোকেশ্যনত পাহাৰীয়া মেগী ৱাও ৱাও পৰি বাইদেউ এয়া উঠি আহিছে আৰু এয়া আমাৰ আজি ৰান্ধনি এইপিনে চাই দিয়া আইঅ দেখি বেচেৰাটো ধোঁৱা লাগিছে চিকেন এইপিনে ভাত হৈ গ'ল আমি খালোঁ মেগী এয়া আমাৰ গাড়ীত চব ধুনীয়াকৈ শুই শুই আছে হৈ গ'ল পেকিং এতিয়া বাই বাই খোৱাহে ভিডিঅ' কৰিব নাপালোঁ মোবাইলটো নাপালোঁ যে আমাৰ খাই কৈ হ'ল এতিয়া যাওঁ ক'ৰবাত ৰুম এটা লওঁ লৈ পেলাই ধুনীয়াকৈ ফ্ৰেছ হওঁ তাৰপিছত চাওঁ ক'ত ওলাই যাম আৰু ভাগৰ লাগিছে কালি ৰাতি অহা যে ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু মই গোটেই ভিডিঅ'খিনি পাৰ্টকৈ দিম যিহেতু একেটা ভিডিঅ'তে গোটেইখিনি দিলে বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাবলৈও আমনি পাব সেইকাৰণে গোটেই ভিডিঅ'খিনি পাৰ্টকৈ দিম আৰু ভিউ দেখিছেনে মই মানে পাগল হৈ গৈছোঁ দেখি পেলাই এনেকুৱা ভিউ কেতিয়াও দেখা নাই চ' বহুত ভাল লাগিছে আৰু আপোনালোকে ইয়াৰ শুনকচোন শব্দটো কি ধুনীয়া জেগা নহয় কৈছোঁ একদম নেচাৰেল বিউটি ইমান ধুনীয়া জেগা চাওক এইফালে আমাৰ চব ঋষি ফটো উঠাত ব্যস্ত এয়া এখন দলং এইফালে এয়া পানী অ' মাই গড কি ধুনীয়া জেগা ধুনীয়া জেগা অ' মাই গড মজা এইফালে এয়া জেগাই জেগাই লেণ্ডশ্লাইড হৈ মাটি খহি আছে যিহেতু জুলাই মাহ বৰষুণৰ দিন এনেকৈ লেণ্ডশ্লাইড হৈ আছে আৰু ইয়াত দেখিছে ডাৱৰখিনি মাজত মানে পাহাৰৰ ওপৰত ডাৱৰখিনি এনেকুৱা লাগিছে যেন পাহাৰকেইটাই আকাশখন চুই আছেগৈ ইমান ধুনীয়া লাগিছে নহয় সঁচাকৈ আৰু এইবোৰ জেগা যে কেমেৰাত বন্দী কৰিব নোৱাৰি নিজৰ চকুৰে দেখিলে মানে যিটো ফিল হয় সেইটো ফিল আপোনালোকে কেমেৰাত কেতিয়াও ল'ব নোৱাৰে এইপিনে ৱাটাৰফল এটা আছে এইটো চুমি কি গেট চুমি মোৰ নামত সেইটো থাকে চুমি সেইটো দেখা নাচি আছে আমি এইখিনি পাইছোঁহি ৰুম বিচাৰি ৰুম পোৱা নাই এইবিলাক ইমান ধুনীয়া ধুনীয়া জেগা আছে এটা আৰ্মি কেম্প আমি এতিয়া চাহ খাব আৰু চবেই একদম ঠাণ্ডাত কাপোৰ কানি পিন্ধি ল'লোঁ ইয়াতে য'ত চাহ খুৱাই আছে মানে তাতে আৰ্মি কেণ্টিন এখন আছে ধুনীয়াকৈ মানে ঠাণ্ডা কাপোৰবিলাক পোৱা যায় তাকে ৰক্তিম সোমাই আহিলে এয়া চব কাপোৰ চব ব্যস্ত তাকে আমিও চালোঁ
আৰু ইয়াতে ধুনীয়াকৈ এখন কেণ্টিনো আছে আপোনালোকে কিবা খাওঁ বুলি ক'লে ধুনীয়াকৈ খাব পাৰিব আৰু নেক্সট ভিডিঅ'ত গোটেইখিনি দেখা পাব দেই এয়া আমাৰ পৰিয়াল চুৱেটাৰ লৈ ল'লে তো এইটো ভিডিঅ'ত